यहाँ पे क्या हो गया भाई? हेलो फ्रेंड्स, मैं ध्रुवज्योति और आपलोगे चाই আছে মোৰ চেনেল অসমীয়া ল'ৰা। আজি বহুত দিনৰ মূৰত বাইকখন উলিয়ালো। এইটো নতুন বাইপাছ বনাইছে। এইটো বাইপাছ হোৱাৰ বাবে বহুতো সুবিধা হৈছে। এতিয়া টাউনেদি আসাম ইউনিভাৰ্চিটি যাব নালাগে, NIT যাব নালাগে, মেডিকেল কলেজ যাব নালাগে। যিসকলে বিচাৰে এইফালেদিও যাব পাৰে আৰু ইজি কমিউনিকেশ্যন হয়, কোনো ট্ৰেফিক জাম নাই, ৰাস্তাও ডাঙৰ। আর যেহেতু নতুন রাস্তা, ইয়াত কোনো প্রবলেম নাই, গাঁত নাই। ভয়েস রেকর্ডিং কেনেকুৱা হৈছে মই নাজানো, ভাল আহিব লাগে। আজি বহুত দিনৰ মূৰত ওলালো। একচুৱেলি এইকেইদিন বৰষুণকৈ গ'ল, আজিহে ৰ'দ দিছে আৰু ইমান এটা ৰ'দতো ওলাব নোৱাৰি। আজি এটলিষ্ট অলপ সহ্য কৰিব পৰা গৰমটো। ইয়াত চব লেফ্ট ৰাইট, একো গাড়ী চাড়ী নাই, ভাল লাগে। সেইটো কাৰণে এখন দুখন আহি থাকে মাজে মাজে। এনেকুৱা ৰাস্তা চলাই মজা লাগে। ইয়াত এটা নতুন বাৰ খুলিছে। মাজতে এইবিলাক ৰাস্তাত পুৰা পানী আছিল, লেফ্ট চাইড ৰাইট চাইড পুৰা পানী ভৰ্তি হৈ গৈছিল। ইয়াতো এখন বাৰ খুলিছে লাষ্টত। এই ব্ৰিজখনৰ তলেদি এটা ৰাস্তা গৈছে, এইটো আসাম বেটেলিয়ান আছে। আসাম বেটেলিয়ান, কিমান বেটেলিয়ান মই পাহৰি গৈছোঁ নাম্বাৰটো।
ये क्या ब्रिज है भाई? तो हैंगिंग ब्रिज जैसा ठीक है, कुछ गलत ना हो जाए, आराम से चलते हैं। तो नदी है। গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি আহি পেলাই আৰু ভিডিঅ' বনাব নহ'ল, কাৰণ বহুত বৰষুণ দিছিল। বৰষুণ দিয়াৰ কাৰণে মই আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ, কেমেৰাটো অফ কৰিব লগা হ'ল। কেমেৰাটো বেগত ভৰালোঁ, তাৰপিছত দেখিছোঁ বহুত জোৰে জোৰে টোপালবোৰ পৰিব ধৰিছে বৰষুণৰ। সেইটো কাৰণে হাতত আকৌ যিটো গ্লভছ পিন্ধি আছিলোঁ সেইটো হাফ আছিল, ফিংগাৰ্ছবোৰ ওলাই থাকে। তো ইমান জোৰে বৰষুণ দিছে যে আঙুলি বিষাই গৈছে মোৰ কালি। আৰু মানে কি 15 মিনিট চলাওঁ, 15 মিনিটৰ পিছত আকৌ আধা ঘণ্টা বৰষুণ, আকৌ 15 মিনিটমান চলাওঁ, আকৌ আধা ঘণ্টা বৰষুণ। এনেকৈ কালি আহিছোঁ। অলপ ৰেইনকোটটোৰ চেইনডালো অলপ বেয়া হৈ গ'লগৈ। তো এতিয়া আজি বতৰ ভালে আছে, চাওঁ কি হয়। কালি ৰাতি ইয়াতে থাকিলোঁ দাদাৰ আইবিত, এইটো দুৰ্লভ চেৰাত আছে, বাগান এৰিয়া হয়। চ' এতিয়া আৰু ওলাই যাম, 7:15 হৈ আছে, 10 মিনিটৰ পিছত